গাইছ মই এতিয়া যাই আছোঁ সোণাপুৰ জুবিন দাৰ ক্ষেত্ৰত। সোণাপুৰ নহয় মানে মই ঘৰত যাম, ঘৰত যাবৰ আগত মানে তাতে মই সোমাই যাম, একেলাই যাম। এতিয়া আজি শুক্ৰবাৰ, সেইকাৰণে মই ওলাই আহিছোঁ, কাৰণ জুবিন দা শুক্ৰবাৰে ঢুকাইছিল। সেইকাৰণে মই শুক্ৰবাৰটো বহুত দিন ৰখি পেলাই আজি ওলাই আহিছোঁ। কোনোবা যদি আজি আহা লগ পাম আৰু নিশ্চয়। ফাইনেলি মই ইয়াত টেম্পুত উঠি পেলাই আহি আছোঁ, তাকে যাই লওঁ, তাৰপিছত আপোনালোকক দেখাই আছোঁ। মই যিটো ৰাস্তা দি যাই আছোঁ সেইটো ৰাস্তা হৈছে মেঘালয়ৰ ৰাস্তা, আৰু ডিভাইডাৰৰ ছাইডত সেইটো ৰাস্তা অসমৰ ৰাস্তা। মানে মই মেঘালয় আৰু অসমৰ মাজত আছোঁ এতিয়া। ফাইনেলি এনেকৈ আহি পাই গ'লোঁ ডাইৰেক্ট যোৰাবাট। তাকে ডাইৰেক্ট এতিয়া জুবিন দাৰ হেৰিত গেলি যাওঁ। ডাইৰেক্ট আহি পাই গ'লোঁ জুবিন দাৰ সমাধিস্থল। এয়া গাড়ীৰ পৰা মানুহবিলাক নামি আছে, এইগিলা মানুহ আহিছে আৰু মোৰ লগত। এতিয়া ডাইৰেক্ট আপোনালোকে গমে পাইছা, মায়াবিনী গানটো লাগি আছে। জয় জুবিন দা, জয় আই অসম, জুবিন দা অমৰ হওক। বহুত মানুহ ক'বৰ কাৰণে ভাষা নাই। যথেষ্টখিনি মানুহ হৈছে জুবিন দাৰ সমাধিস্থলত, মানে কি ক'ম আৰু ইয়াতে কোনোবাই জাপি, গামোচা আৰু জুবিন দাৰ মৰমৰ বস্তু কিছুমান ভাল পোৱা এইবিলাক ইয়াতে থ'ব পাৰে আপোনালোকে যদি আনে। আৰু এই আগফালে মানে এই চাকি তাকি জ্বলাই আছে মানুহবিলাকে, ময়ো জ্বলাওঁ, মই আনি লওঁ। এইয়া ইয়াতে মানে চাকি তাকি জ্বলাই আছে মানুহবিলাকে, কেৱল মাত্ৰ জুবিন দাৰ মৰমৰ কাৰণে, জুবিন দাৰ জাষ্টিছটোৰ কাৰণে। জুবিন দাই সোনকালে ন্যায় পোৱাটো আমি বিচাৰোঁ, জুবিন দাই ন্যায় পাওক। মই একেলাই আছোঁ, সেইকাৰণে মানে অলপ ভিডিঅ' ফটো বনোৱাত অলপ অসুবিধা হৈছে, কাৰণ মই চাকি জ্বলালোঁ কিন্তু দেখাব নোৱাৰিলোঁ। মই একেলাই যিহেতু কেমেৰাহে কৰি পিনে চাকি জ্বলাম, সেইকাৰণে মই বাৰু ভিডিঅ'টো নকৰিলোঁ। আৰু ইয়াতে মানে লাখ মানে আৰু পূৰা চাকি জ্বলি আছে জুবিন দাৰ মৰমৰ কাৰণে। আৰু এইবিলাক দেখিছে যে ওচৰত মানে সেইবিলাক অকল চাকি, মানে থবৰ জেগা নোহোৱা হৈ গৈছে। সেইকাৰণে মানে এই চাকিবিলাক মানে পুচ্ছি আৰু এইবিলাক চাকিটো মানে এনেই পৰা নাই, কিন্তু থবৰ জেগা নাই। আৰু ইমান চাকি জ্বলাইছে, মানুহ সদায় আহি আছে, চাকি দি আছে, সেইকাৰণে থবৰ জেগা নোহোৱাৰ কাৰণে পুৰি পেলাইছে। মানে ই আহিছে কাৰোবাৰ লগত, মই গম নাপাওঁ, ফোন চোনো কৰা নাই। মই ভিডিঅ' বনাই থাকোঁতে দেখোন পাছফালৰ পৰা মাত দিলা, তাকে তাৰ ওচৰত আহিলোঁ, একবাৰ মাত দিলোঁ। গাইছ মই এতিয়া ঘৰত যাই থাকোঁ গাইছ, মই অলপমান আহিছোঁ, আকৌ আহিম নিশ্চয়। বাই বাই জুবিন দা। মই এতিয়া সোণাপুৰৰ পৰাই মানে খানাপাৰা যাই আছোঁ, খানাপাৰাৰ পৰাই ডাইৰেক্ট মই আমাৰ লাইনৰ মঙলদৈ বাছত উঠি পেলাই ঘৰত যাম। তাকে আপোনালোকৰ ভিডিঅ'টো চাই থাকক। উঠি ল'লোঁ দে জালুকবাৰী বাছৰ পৰা মঙলদৈ বাছত, চাই থাকক। চকৰ পৰাই নামি পেলাই মই একেবাৰে খোজকাঢ়ি আহি আছোঁ। ক'ব গ'লে মানে এতিয়া ঘৰ পালোঁৱে দে আৰু।